वेलकम टू माय यूट्यूब चैनल जेम के बर्मन भाई आपलोगे ভাল নে তো আজি আপোনালোকক দেখাম ছট পূজাৰ থলীলৈ আহিছো এটো চাইলক এটা আহিলো লগৰ বিলাকে কৈ আছিল বল ছট পূজা যাও বলে আহিলো আহাৰ পিছত মানে এটা ভিডিঅ' বনাই দিছো তো বলক ভিডিঅ'টো আৰম্ভ কৰো অলপ আগতে মানে পান অলপ খাই আছিল তো মানে পেকেটকে হৈ আছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে ব্লগ ভিডিঅ'টো আৰম্ভ কৰো এইটো সন্ধিয়াৰ সময় এইটো চাওক বেলিটো বন্ধ অৱস্থা বেলি ডুবিব দুবাৰ আগমুহূৰ্তত উঠাইছো এই আমাৰ ছট পূজাৰ মূৰ্তি ছট আমাৰ সূৰ্য দেৱতা এইটো ঘোঁৰাত উঠি আহিছে ছটা ঘোঁৰা আছে ছটা ঘোঁৰাত মানে মূৰ্তিটো আছে ইয়াত পূজা ইতিমধ্যে আৰম্ভ কৰিলে হ'লে এইটো ছট বাহিৰত বহিছে চাওক এইটো মানে সকলো মহিলা পুৰুষ মানে নিজৰ নিজৰ ঘৰৰ একদম ব্ৰত থাকি মানে সন্ধিয়া 3টামান বজাতে আহে আবেলি 3টা বজাতে আহি মানে নিজৰ নিজৰ গন্তব্যস্থানত বহি মানে পূজাৰ সূৰ্য দেৱতাৰ আশীৰ্বাদ বিচাৰে আৰু এইটো ধুনীয়া এটা মনোৰমা দৃশ্য পৰিৱেশৰ মাজতে ছট পূজা হৈছে আমাৰ ইয়াত এইটো চাওক ৰাইজ ধুনীয়া লাগিছে সিনাৰীটো চাবলৈ এইটো ছট নিজৰ নিজৰ আহিলে একদম এনাৰস আপেল ফল মূল কুঁহিয়াৰ সব লগত লৈ আহিছে চাকি বন্তি জ্বলাই হেৱা আগবঢ়াইছে যাতে বছৰটো সমৃদ্ধিত পাৰ হয় এইফালে নিৰাপত্তা বাহিনীও আছে একদম চাৰিওফালে কটকটীয়া নিৰাপত্তা বাহিনীৰ মাজতে পূজা আৰম্ভ হৈছে এইটো ইয়াত খটখটি আগতীয়াকৈ মানে খটখটিও বনাই দিছে যাতে কোনোৱে অসুবিধা নামিবলৈ অসুবিধা নহয় এই গতিকে খটখটি বনাই দিছে এইটো আহি আছে আবেলি সময়ত 3টা বাজিছে 3টাৰ আগৰ পৰা আহি আছে মানুহ দূৰণিৰ পৰা আহে এতিয়া মহাৰী কেম্প মাজগাঁও আমাৰ সোণাপুৰ এলেকাৰ সকলো যি বিহাৰী সম্প্ৰদায়ৰ লোক যিমান আছে সকলো মানে আহে বেলেগ ধৰণৰ সম্প্ৰদায়ৰ মানুহ আহে ইয়াত যিহেতু সকলো ধৰণৰ মানুহ আছে গতিকে বাৰে পুৰণীয়া মানুহে ইয়াত আহি সমাগম হয় সন্ধিয়াত ইয়াত ফাংচনৰ আয়োজন কৰা হৈছে সৰু তো ফাংচনো আপোনালোকক দেখাই থাকিম তেন্তে ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব নিজৰ বুলি এইটো চাওক ছট পূজাৰ থলী এতিয়া ৰাতি প্ৰায় 5:15 হ'ল মানে যিবিলাক হেন কৰি আছিলে বহি আছিলে তেখেতলোক এতিয়া ঘূৰা-ঘূৰি হ'ব অলপ পিছত চাই থাকোঁ মই অলপ পিছত আমাৰ ফাংচন আছে অলপ আগত দেখালোঁ মঞ্চখনতে ফাংচন এখন হ'ব ফাংচনখন আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো তো এইটো আমাৰ গাঁৱৰে কেইজনীমান মানে ছট পূজা কেনেকৈ হয় এইটোৱে চাব গৈছিলে এইটো এজন তো অলৰেডি আমি আহি ছট পূজাত থলীত আছোঁ এতিয়া মানে ইয়াত অলপ প্ৰব্লেম হৈছে খটখটিৰ কিবা এটা প্ৰব্লেম মানে চাই আছে এইটো সকলো কণ ল'ৰা ছোৱালী নিজৰ নিজৰ ঘৰৰ সকলো কণ ছোৱালী গৈছে সকলো কৰ্মকৰ্তা ঘৰৰ সদস্য সকলো মানে এটা সময়ত আহে ইয়াত আহি বহি নিজৰ আমাৰ সূৰ্য দেৱতাৰ ছট মাইৰ আশীৰ্বাদ লয় তো ইয়াত ফুচকা খাব আহিলোঁ ফুচকাটো মানে বৰ ভাল লাগে মোৰ গতিকে ফুচকা খাব আহিলোঁ ফুচকা অলপ খাই লওঁ ফুচকা খাওয়া হৈ গ'ল এতিয়া মানে বিল কিমান হ'ল 50 টকা বুলি কৈছে 50 টকা দিলোঁ বিলটো এইটো 50 টকা ওলাই লওঁ বিলটো দিলোঁ ফুচকা মানে ফেভাৰিট ফুচকাটো ফেভাৰিট মই মানে ক'ৰবাত ফুচকা চালে মানে খাওঁৱে ফুচকাটো মানে খালি ভাল লাগে অলপ মানে আলু পিটিকা আৰু তেঁতুলিৰ ৰস যিহেতু জিভাৰ পানী ওলাই যায় এইটো আমাৰ নেপালী নৃত্য আৰম্ভ হৈ গ'ল ইতিমধ্যে ফাংচন অলৰেডি আৰম্ভ হৈ গ'ল এতিয়া আমি ফাংচন দেখাই থাকিম চাই থাকক ভিডিঅ'ত শেষলৈকে চাই থাকক ফাংচন কি ফাংচন হৈ থাকে আপোনালোকে দেখাই কণ ল'ৰা ছোৱালী যিহেতু ইয়াত বয়সৰ নিৰ্ধাৰণ কৰি দিছে 15 বছৰৰ তলত প্ৰতিযোগী আহে ইয়াত নৃত্য কৰিব পাৰিব নিজৰ পাৰফৰ্মেন্স নিজে দেখাব পাৰিব যাৰ পাৰফৰ্মেন্স ভাল হ'ব তাক মানে উপযুক্ত প্ৰতিযোগী হিচাপে চিহ্নিত কৰিব আৰু প্ৰতিযোগিতাক পুৰস্কৃত কৰিব
কমিটিৰ তৰফৰ পৰা পুৰস্কৃত কৰিব। তো এইটো মানুহ মানে পচন্দ। এতিয়া যিহেতু নতুনকৈ শীতৰ প্ৰকোপ আহিছে, শীত পৰিছে আৰু ওপৰৰ পৰা নিহৰ হিম পৰি আছে, গাটো অলপ ঠাণ্ডা হৈ আছে। হ'লেও মানে ৰাইজ ওলাই আহিছে, যিহেতু গাঁৱৰ ওচৰতে ছট পূজা, নদীৰ কিনাৰতে, সোৱণশিৰি নদীৰ কিনাৰতে ছট মানে বছৰ ধৰি ইয়াত ছট পূজা হয়। কিন্তু গম পাই গৈছে যে ছট পূজাত মানে এখন নৃত্য প্ৰতিযোগিতা হয়, গতিকে সন্ধিয়া হোৱাৰ আগতে মানে ওলাই যায়, অলপ ফেং কৰি লওঁ ছোৱালীবিলাকৰ লগত। হাই, ভালনে? পাণ খাইছা ন? এইটো আছামিজ বিহু নাচিছে তেখেতে, ধুনীয়া। বহুত মানুহ হৈছে। এইটো চাওক, এইটো আমাৰ পুচকা দা, মানে বহুত মৰমীয়াল, কিবা এটা ক'লেই লাজ কৰে ক'বলৈ। এইটো আমাৰ পবিত্ৰ ডাঙৰীয়াই অলপ কেপচাৰটো ৰাখি থৈছে, অলপ ভাল লাগিছে। এইটো আমাৰ পুচকাক মানে বেছি কিবা ক'ব নোৱাৰি, লাজ একদম মৰমীয়াল, কিবা এটা ক'লেই মানে লাজত নকয় আৰু, লাজে কৰিলে, ঘূৰিয়ে দিলে। এই আমাৰ মাজত সংগীতা ৰাজবংশী অসমীয়া আধুনিক গীতত নৃত্য কৰিছে। নৃত্যটো চাই লওক, ধুনীয়া লাগিছে নৃত্যটো। যিহেতু অসমীয়া বুলি ক'লে মনটোৱে ভাল লাগি যায়, তো নৃত্য আৰু ভাল, বিহু হ'লে আৰু ভাল। তো এইটো চাই লওক, নৃত্য আমাৰ মাজত ৰাইজসকলক একবাৰ দেখাই দিওঁ আপোনালোকক। এইটো চাওক, যিহেতু ঠাণ্ডাৰ বতৰত অলপ কাহ হৈ আছে, কাহৰ কাৰণে অলপ প্ৰব্লেম হয় আমাৰ। এইটো আমাৰ ডেকা ল'ৰা আহি গ'ল, ধুনীয়া মাৰিছে দেই, নাইচ, বঢ়িয়া, নাচো লাগি যায়। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ।